হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মই এটা সৰু ৰেচিপি লৈ আহিছোঁ। এটা মানে বৰ বনাম প্ৰসাদৰ। সকামৰ পৰা অনা আছিলে প্ৰসাদখিনি। এতিয়া ধুনীয়াকৈ মই নহৰু দুফুটামান দি মিক্সিটোত মানে গুড়ি কৰি লৈছোঁ। আৰু ইয়াতে মানে সকামৰ পৰা অনা যিহেতু ইয়াতে নাৰিকলো আছিলে আৰু আদাও আছিলে দেই। আৰু এতিয়া ধুনীয়াকৈ মই পেষ্টখিনি বনাই ল'লোঁ। ইয়াতে মই দিম অকণমান নিমখ আৰু অকণমান মানে পিঁয়াজ এনেকৈ দীঘল দীঘলকৈ কাটি দিছোঁ। আৰু লগতে দিছোঁ হালধি পাউডাৰ আৰু অকণমান আটা দিছোঁ। ইয়াতে মই কোনো মানে বেকিং পাউডাৰ ইউজ কৰা নাই। আৰু এতিয়া ধুনীয়াকৈ গৰম হৈ আহিলত কেৰাহীখন, এতিয়া ইয়াতে দি দিছোঁ। ধুনীয়াকৈ দেখিছে আপোনালোকে কি ধুনীয়াকৈ তেলখিনি গৰম হ'ল। আৰু লগতে মই দি দিছোঁ। আৰু মোৰ ভাগৰ পকৰীকেইটাও মানে ৰেডি হৈ গৈছে। আপোনালোকে প্ৰসাদৰ বৰ বুলিও ক'ব পাৰে, পকৰী বুলিও ক'ব পাৰে। ঠাণ্ডা বতৰ, বৰষুণৰ ছিজন, সেইবাবে এনেকৈ খাবলৈ বনালোঁ। আৰু যিহেতু মানে প্ৰসাদখিনি ৰখি গৈছিলে, সেইবাবে ভাবিলোঁ এনেকৈ বনাওঁ। যদি